নমস্কাৰ, আজি আমি আলোচনা কৰিম ভাৰতৰ ইতিহাসৰ কিছুমান প্ৰশ্নোত্তৰ। ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিছোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। প্ৰথম প্ৰশ্ন, ইংৰাজী হিষ্ট্ৰী শব্দটো ক'ৰ পৰা উদ্ভৱ হৈছে? উত্তৰ, গ্ৰীক শব্দ ইষ্টুৰিয়া আৰু লেটিন শব্দ হিষ্টৰিয়া শব্দৰ পৰা। ইতিহাসৰ পিতৃপুৰুষ কোন? উত্তৰ, হিৰডটাছ। ইতিহাস কি শব্দ? উত্তৰ, সংস্কৃত শব্দ। বৈদিক যুগত ৰজাক কি বুলি কোৱা হৈছিল? উত্তৰ, ৰাজন। হিন্দু নামটো ক'ৰ পৰা আহিছে? উত্তৰ, সিন্ধু নদীৰ পৰা। সংস্কৃত ভাষাত লিখা প্ৰথম ভাৰত ইতিহাসখনৰ নাম কি? উত্তৰ, ৰাজতৰংগিনী। মগধৰ প্ৰাচীন ভাষা কি? উত্তৰ, পালি ভাষা। বেদ কেতিয়া ৰচিত হৈছিল? উত্তৰ, খ্ৰীষ্টপূৰ্ব 2500 পৰা 1000 বছৰৰ ভিতৰত। চাৰি বেদ কি কি? উত্তৰ, ঋগ্বেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ। আলেকজেণ্ডাৰে কোন চনত ভাৰত আক্ৰমণ কৰিছিল? উত্তৰ, খ্ৰীষ্টপূৰ্ব 327 চনত। অৰ্থশাস্ত্ৰৰ লেখক কোন? উত্তৰ, কৌটিল্য। কৌটিল্যৰ আন এটা নাম কি? উত্তৰ, চাণক্য বা বিষ্ণুগুপ্ত। মেগাস্থেনিছে লিখা কিতাপখনৰ নাম কি? উত্তৰ, ইণ্ডিকা। কোন জিলাত মহেঞ্জোদাৰো নগৰখন অৱস্থিত? উত্তৰ, হিন্দু প্ৰদেশৰ লাৰকানা জিলাত, বৰ্তমান পাকিস্তানত। জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন? উত্তৰ, ঋষভ। জৈনসকলৰ শেষৰজন তীৰ্থংকৰ কোন আছিল? উত্তৰ, বৰ্ধমান মহাবীৰ। হৰ্ষচৰিত কোনে ৰচনা কৰিছিল? উত্তৰ, বাণভট্টই। বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন? উত্তৰ, গৌতম বুদ্ধ। শুংগ বংশৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ, পুষ্যমিত্ৰ শুংগ। পল্লৱ শাসকসকলৰ ৰাজত্বকালত প্ৰধান ধৰ্ম কি আছিল? উত্তৰ, ব্ৰাহ্মণ্য হিন্দু ধৰ্ম। মালবিকা অগ্নিমিত্ৰমৰ ৰচক কোন? উত্তৰ, কালিদাস। কোনখন যুদ্ধই অশোকক যুদ্ধবিজেতাৰ পৰা ধৰ্মবিজেতালৈ ৰূপান্তৰিত কৰিছিল? উত্তৰ, কলিংগ যুদ্ধই। গৌতম বুদ্ধৰ জন্মস্থান ক'ত আছিল? উত্তৰ, কপিলাবস্তুৰ লুম্বিনী গাঁৱত, বৰ্তমান নেপালত। কেতিয়া অশোকে কলিংগ যুদ্ধ কৰিছিল? উত্তৰ, খ্ৰীষ্টপূৰ্ব 261। গুপ্ত বংশৰ শ্ৰেষ্ঠ দিগ্বিজয়ী ৰজা কোন আছিল? উত্তৰ, সমুদ্ৰগুপ্ত। মগধৰ প্ৰাচীনতম ৰাজধানীখনৰ নাম কি? উত্তৰ, ৰাজগৃহ। এলাহাবাদ প্ৰশস্তিৰ লেখক কোন? উত্তৰ, হৰিসেন। প্ৰাচীন ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়? উত্তৰ, সমুদ্ৰগুপ্তক। প্ৰাচীন ভাৰতৰ শ্বেক্সপিয়াৰ বুলি কাক জনা যায়? উত্তৰ, কালিদাসক। মহামতি অশোক কোন বংশৰ সম্ৰাট আছিল? উত্তৰ, মৌৰ্য বংশৰ। মহেঞ্জোদাৰো শব্দৰ অৰ্থ কি? উত্তৰ, মৃতকৰ ঢিপ বা মৃতকৰ টিলা। হৰপ্পা সভ্যতা কোনটো যুগৰ আছিল? উত্তৰ, তাম্ৰপ্ৰস্ত যুগৰ। হিন্দু উপত্যকা সভ্যতা কেনেধৰণৰ সভ্যতা আছিল? উত্তৰ, নগৰীয়া সভ্যতা। হিন্দু সভ্যতাৰ আৱিষ্কাৰক জন কোন আছিল?
উত্তৰ প্ৰত্নতত্ত্ববিদ চাৰ্লছ লেছন। সৰ্বপ্ৰাচীন সংস্কৃত গ্ৰন্থখনৰ নাম কি? উত্তৰ ঋগ্বেদ। কোন ইউৰোপীয়াই সৰ্বপ্ৰথম ভাৰত আক্ৰমণ কৰিছিল? উত্তৰ আলেকজেণ্ডাৰ। কোনজন প্ৰাচীন ভাৰতীয় ৰজাই গ্ৰীক ৰাজকুমাৰীক বিয়া কৰাইছিল? উত্তৰ চন্দ্ৰগুপ্ত মৌৰ্যই। কোন প্ৰাচীন হিন্দু ৰজাই পিতাকক হত্যা কৰি সিংহাসন দখল কৰিছিল? উত্তৰ বিম্বিসাৰৰ পুত্ৰ অজাতশত্ৰুৱে। নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী অধ্যক্ষ কোন আছিল? উত্তৰ শিলভদ্ৰ। ভাৰতৰ নিউটন কোন? উত্তৰ আৰ্যভট্ট। ভাৰতীয় জ্যোতিষশাস্ত্ৰ বাইবেল বুলি কোনখন পুথিক কোৱা হৈছিল? উত্তৰ পঞ্চসিদ্ধান্তক। কোনজন প্ৰথম ভাৰতীয় জ্যোতিৰ্বিদে পৃথিৱীৰ সূৰ্যৰ চাৰিওফালে ঘূৰে বুলি আৱিষ্কাৰ কৰিছিল? উত্তৰ আৰ্যভট্টই। অভিজ্ঞান শাকুন্তলম কাৰ নাটক? উত্তৰ কালিদাসৰ। কোনজন চীনা পৰিব্ৰাজক দ্বিতীয় চন্দ্ৰগুপ্তৰ সময়ত ভাৰতলৈ আহিছিল? উত্তৰ ফা-হিয়ান। কোনজন চীনা পৰিব্ৰাজক হৰ্ষবৰ্ধনৰ সময়ত ভাৰতলৈ আহিছিল? উত্তৰ হিউৱেন চাং। হৰ্ষবৰ্ধনৰ ভনীয়েকৰ নাম কি আছিল? উত্তৰ ৰাজশ্ৰী। গৌতম বুদ্ধৰ পিতৃৰ নাম কি আছিল? উত্তৰ শুদ্ধোধন। গৌতম বুদ্ধৰ মাতৃৰ নাম কি আছিল? উত্তৰ মায়াদেৱী। বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে সম্ৰাট অশোকে তেওঁৰ পুত্ৰ আৰু কন্যাক কোন দেশলৈ পঠাইছিল? উত্তৰ শ্ৰীলংকালৈ। সম্ৰাট অশোকৰ পুত্ৰ আৰু কন্যাৰ নাম কি আছিল? উত্তৰ মহেন্দ্ৰ আৰু সংঘমিত্ৰা। গৌতম বুদ্ধৰ আচল নাম কি? উত্তৰ সিদ্ধাৰ্থ।